ইমান সোনকালে খানা খাব আহিল নে তহঁতি এতিয়া খানাটো খাই দিওঁ মনোজ বজাৰ চব হ'ল নাই বিমলৰ দোকানত বজাৰটো কৰি লৈ এতিয়া গধূলিয়ে হয় নেকি গধূলি হ'বগৈ নেকি বাৰু বনাওঁতে হাঁহৰ মাংস বনাওঁতে এয়া আমি এতিয়া ইয়াতে খানা খাম এয়া আমি 4টা আহি গ'লোঁ ইয়াত ধুনীয়া জেগা বৰষুণ দিলেও বতৰটো ডাৱৰীয়া হয় সেইকাৰণে চালি তালি দিয়া তাত আহিছোঁ বতৰটো হাঁহ খোৱা বতৰ এয়া বতৰটো অলপ ডাৱৰীয়া হৈ আছে বৰষুণ আহিব বুলি ইয়াতে টিউবৱেল আছে পানীৰ কাৰণে পানী বহুত ধুনীয়া আমাৰ ফুচুৱে জিতেন কোঁৱৰ বহুত দিনৰ মূৰত খানা খাইছোঁ ন আমি তইতো আমাৰ লগত বহুত দিনৰ পৰা খোৱাই নাই তো হাঁহ পৰি আছে এতিয়া চাওক মাইকী ধৰি মাইকী হাঁহ নেকি একো নাই তেল হ'লেই হ'ল মাইকী হাঁহ হ'লে তেল মই দেখাম বাৰু এতিয়া পুৰিছোঁ পাখিটো মজা পুৰি থকা এই দুটাই খৰি কাটি আছে এয়া ইয়াৰ পৰা খৰি কটাত দিব আকৌ এনেই কৈছোঁ নাপায় এইবোৰ জমা কৰিয়ে থৈছে খাবৰ কাৰণে বৰষুণ দিলেও বৰষুণ নপৰে এয়া চালি আছে দেখিছে 4টা বজাত খানা গধূলি হ'বগৈ আৰু খানা খাওঁতে খাওঁতে ক'ত আছে কোনা মনোজে এয়া পিঁয়াজ কাটি আছে ধুনীয়াকৈ পিঁয়াজটো কাটিলে পিঁয়াজ আলু চব ৰেডি কৰা কাটি মেলি বাকী মাংসটো মই বনাম বাৰু এইটো এটাই হাঁহটো পুৰি সোনকাল কৰোঁ এই হাঁহটো পুৰি মজাছে কাটি দিয়া তাৰপিছত বনোৱাটো মই বনাম কোমোৰা আৰু হাঁহৰ আজি মজা এটা বনাম এতিয়া বতৰৰ কোনো হিচাপ নাই এতিয়া আকৌ বৰষুণ আহিব পাৰে সেইটো কাৰণ আমি বনাই লোৱাটো আগত ভাল হ'ব মজাছে তাৰপিছততো খোৱাটো কি হয় হ'ব আৰু বৰষুণৰ বতৰ ক'ব নোৱাৰি এতিয়া ফুচুৱে হাঁহ কাটি আছে মজাছে হাঁহটো কাটি দিয়া সৰু পিচ নকৰিবি অকণমান একেবাৰে মিডিয়াম চাইজৰ কৰ সৰু পিচ কৰিলেও বিচাৰি পাবলৈ টান হ'ব একেবাৰে ডাঙৰ পিচ কৰিলেও হেৰি হৈ থাকিব সোনকালে ধুনীয়াকৈ ধুই লৈ পিনি বতৰটো পাতি দে জুই নুমাই গৈছে ন মচলাটোৰ পিছনটো কেনেকুৱা হ'ব লাগিব তেতিয়াহে টেষ্টটো উঠিব ন আদা নহৰু পিচিবলৈ কি ধুনীয়া জেগা দেখিছে এটাই মছলা আদা নহৰু ধুনীয়াকৈ পিচি আছে নহ'লে বোলে ভাল নালাগিব খাই আন্ধাৰ হৈছেগৈ ভাল হ'ব লাগিব আমাৰ ভাত হৈ আছে বনাই আছোঁ এয়া জুই চৌকা কোমোৰা এয়া নহৰু পিঁয়াজ মছলা এখন কেৰাহী উঠি আছে এতিয়া বনাব লাগিব তাত এইটো এতিয়া হাঁহৰ মাংস বনাই আছোঁ কি চালি হৈছে আপোনালোকে চাওক এতিয়া কিমান ধুনীয়াকৈ এইটো কালাৰটো আহিছে চাওক হাঁহৰ মাংসৰ এতিয়া ভাজি আছোঁ ইয়াতে আলু চালু দিয়া নাই অলপ পাছত আলু আৰু কোমোৰা দিব লাগিব ভাজি যোনটো হাঁহৰ তেলটো উলিয়াই লৈছোঁ আমি কেনেকুৱা লাগিছে এতিয়া বহুত ধুনীয়া লাগিছেনে আজি বহুত দিনৰ মূৰত আমিকেইটাই একেলগে খানা খাইছোঁ আপোনালোকে চাওক এইটো হাঁহটো ভাজি আছোঁ এতিয়া
ঠিক আছে সেইটোৱে কোমলীয়া জলকীয়া যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব